মানে মই কম্পিউটাৰ শিকিছিলোঁ মোৰ চেণ্টাৰ মানে এছিয়ান ইনফোটেক্স কম্পিউটাৰ এডুকেশ্যন হয় মোৰ চেণ্টাৰটো এতিয়াও চলি আছে আৰু আমিতো নাজানো আমাৰ চেণ্টাৰ ফেক না কি না অৰিজিনেল আমি শিকিছোঁ আমি শিকি কেনে এক্সাম দি কেনে চাৰ্টিফিকেট পাইছোঁ এতিয়া মানে SLBPR অফিচৰ পৰা কৈ আছে এইবিলাক মানে ফেক চাৰ্টিফিকেট এতিয়া আৰু আহোনে মানে CIT অফিচৰ পৰা তদন্ত কৰিব লাগিছে যদি মানে জেনুইন হয় তেনেহ'লে আমাৰ কিবা আমি আশা কৰোঁ যে আমাক জবটো হ'ব বুলি আশা কৰোঁ এই আজি মানে আহি কিনে এনেকুৱা কেন্দিডেটক আমি লগ পালোঁ যে কোৱালিফাই হৈছে চিলেক্টেড হৈছে অলৰেডি মানে জইনো কৰিছে সেইসকলে মানে আমাৰ নিচিনাকৈ নটিচ আহিছে গতিকে মই ভাবোঁ যিহেতু মানে তদন্ত চলি আছে আমি ভাবোঁ মানে যদি সেইসকলৰ মানে ব্যক্তি যদি কম্পিউটাৰ ডিপ্ল'মা যদি ফেক হয় তেন্তে মই ভাবোঁ তেখেতসকলৰ কিবা এটা বিহিত ব্যৱস্থা হ'ব লাগে আৰু লগতে যদি আমাৰ চাৰ্টিফিকেট জেনুইন ওলায় তেন্তে মই ভাবোঁ SLBRBয়ে মানে সঠিক এটা সিদ্ধান্ত ল'ব নাইবা আমাক নিযুক্তি পত্ৰ আগবঢ়াবৰ বুলি মানে আমি আশাবাদী গতিকে এইটো আশাৰে আমি আগবাঢ়ি তেখেতে ভুৱা বুলি কৈছে মানে তাত আমি কোনো হেৰি নাই গতিকে কি কোনটো ক্ষেত্ৰত ভুৱা পালে সেইটো আমাক প্ৰুফ সহকাৰে দেখুৱাব লাগে প্লাছ আমি লগতে মানে এতিয়ালৈকে কোনো ধৰণৰ মানে ভুৱা বুলি আমি মানে পোৱা নাই কোনো ধৰণৰ প্ৰমাণ পোৱা নাই নাইবা আমাৰ ইনচাৰ্জ বা কম্পিউটাৰ চেণ্টাৰ যিবিলাক ইনচাৰ্জ তেখেতৰ লগত সৈতে আমি বহিছিলোঁ তেখেতে আমাক অলৰেডি মানে ডিটেইলছ বুজাই দিছে যে হেড অফিচ ক'ত আছে ডিটেইলছ ইণ্টাৰনেটৰ পৰা সকলো তথ্য কালেক্ট কৰি দেখুৱাইছে যে তেখেতসকলেও মানে বুজি পোৱা নাই যে ক'ত মানে এইটো ফেক বুলি পালে গতিকে ইয়াতে মানে এইটো তদন্তৰ পিছতহে মানে এইটো পিছত লক্ষণীয় গতিকে এইখিনিয়ে বৰ্তমান আমি দুইজন বন্ধু একেটা ইনষ্টিটিউটত পঢ়ি কেনে কম্পিউটাৰ চাৰ্টিফিকেট ওলাইছোঁ আজি মোৰ ফেক ওলালে সি আজি চাকৰি পাই এইটো কেনেকুৱা কথা একেটা ইনষ্টিটিউট দুইজন লগ ক্ৰছিং কৰি কেনে কম্পিউটাৰ চাৰ্টিফিকেট ওলাইছোঁ আজি মোৰ ফেক ওলালে কিন্তু তেওঁ আজি চাকৰি পাই গ'ল এইটো কেনেকুৱা কথা হ'ল দুখ লাগিছে মানে কলিজা ভাগি পৰি গৈছে কান্দি ঘৰত পূজা মাৰি কান্দিব লগা হৈ গৈছে আজি কিবা ক'ব বিচাৰিব ছাৰ মই তাৰমানে APR আৰু ABUB দুটাতে চিলেক্ট হৈছোঁ টোটেল মই 6টা বিভাগত চিলেক্ট হৈছোঁ কিন্তু মই ইণ্টাৰভিউ বেলেগ দিছোঁ কিন্তু দুটাতে কম্পিউটাৰ চাৰ্টিফিকেট একচেপ্ট কৰিছিলোঁ মই ধৰক মাৰ্ক 80+ পাম বুলি একদম 100% নিশ্চিত মই একদম পূৰা 100 ফুল কনফিডেঞ্চত আছোঁ মই যে 80+ মাৰ্ক পাম কিন্তু 73 পাই চাকৰি কৰি আছে দুখ লাগিছে যে 80+ মাৰ্ক পায়ো এতিয়ালৈকে নাম অহা নাই ফাৰ্ষ্ট টাইম ৰিজাল্ট চালোঁ নট কোৱালিফাই বুলি দেখুৱাইছে তাৰপিছত আমি আবেলি চালোঁ